সৃষ্টিকৰ্তা ব্ৰহ্মাৰ সমস্ত সৃষ্টিৰাজিৰ ভিতৰত মহিলাৰ সৃষ্টি হৈছে এক অপূৰ্ব তথা বিচিত্ৰ সৃষ্টি। কোৱা হয় যে মহিলাক বুজাটো অত্যন্ত কঠিন। কথাষাৰ দৰাচলতে কোনোপধ্যেই নুই কৰিবও নোৱাৰি, কাৰণ যি পৰম পিতা ব্ৰহ্মদেৱে 1 মিনিটৰ ভিতৰত সমগ্ৰ জীৱ সৃষ্টি কৰিছিল, সেইজন ভগৱানে যেতিয়া সংসাৰত স্থিৰ ৰচনা কৰিব আগবাঢ়িলে, তেতিয়া তেওঁক 6 দিনতকৈও অধিক সময় লাগিব ধৰে। সংসাৰত স্থিৰ ৰচনাৰ এই ৰোচক কাহিনীটি জানিবলৈ শেষলৈকে চাব আজিৰ এই ভিডিঅ'ত। নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈবিক অসমীয়াৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিয়ে যেন ইয়াৰ দ্বাৰা আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকলৈ গৈ থাকিব। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। সনাতন ধৰ্মৰ প্ৰমুখ্য গ্ৰন্থ পদ্মপুৰাণত নাৰীৰ ৰচনা সম্পৰ্কে আমি জানিবলৈ পাওঁ। পদ্মপুৰাণৰ বৰ্ণনা অনুসৰি পৰম পিতা ব্ৰহ্মদেৱে নাৰীৰ ৰচনা কৰোঁতে যেতিয়া 6 দিনতকৈও অধিক সময় লাগিছিল, তেতিয়া এজন দেৱদূত তাত উপস্থিত হয় আৰু ব্ৰহ্মদেৱক সুধিলে যে, হে ঈশ্বৰ, স্ত্ৰীৰ ৰচনা কৰোঁতে আপোনাৰ ইমান সময় কিয় লাগিছে? ইয়াৰ উত্তৰত ব্ৰহ্মদেৱে ক'লে যে এয়া মোৰ সৃষ্টি ৰচনাৰ সবাতোতকৈ আমূল তথা আকৰ্ষণীয় ৰচনা। তেতিয়া দেৱদূতে ব্ৰহ্মদেৱক সুধিলে যে আপোনাৰ ইমান সৃষ্টিৰ ভিতৰত কেনেকৈ এক অপূৰ্ব সৃষ্টি হ'ল, মোক ভালকৈ বুজাই কওক। তেতিয়া ব্ৰহ্মাই ক'লে যে হে দেৱদূত, তুমি ইয়াৰ প্ৰথমে গুণসমূহলৈ লক্ষ্য কৰিবা। স্ত্ৰী মোৰ এনে এক ৰচনা হ'ব যি সকলো সময়তে কঠিন হৈ থাকিব পাৰিব, যিকোনো সময়তেই বা পৰিস্থিতিতেই নিজৰ লগতে পৰিয়াল স্বজনকো আনন্দিত কৰি ৰাখিব পাৰিব। ইয়াৰ লগতে যদিও ই ৰোগত দুৰ্বল হৈ থাকিব, তথাপিও বহু সময়লৈ নিজৰ কৰ্ম সম্পাদন কৰি ৰখাৰ ক্ষমতা থাকিব। ব্ৰহ্মদেৱৰ মুখৰ পৰা এনে আশ্চৰ্যকৰ কথা শুনি পুনৰ দেৱদূতে ব্ৰহ্মদেৱক সোধে যে হে পৰমপিতা, স্ত্ৰীয়ে কেৱল 2খন হাতেৰে ইমানবোৰ কৰ্ম সম্পাদন কৰিব কেনেকৈ? ইয়াৰ উত্তৰত ব্ৰহ্মাই পুনৰ কয় যে সেইবাবেইতো এয়া মোৰ এক বিচিত্ৰ সৃষ্টি হিচাপে বিখ্যাত হ'ব। ব্ৰহ্মাৰ মুখৰ পৰা স্ত্ৰী সম্পৰ্কে এনে কথাসমূহ শুনি শুনি দেৱদূতে আৰু ধৈৰ্য ধৰিব নোৱাৰিলে। ততালিকে তেওঁ গৈ এই ৰচনাৰ ওচৰলৈ যায় আৰু হাতেৰে অৰ্ধৰচিত স্ত্ৰীৰ শৰীৰটি স্পৰ্শ কৰি ব্ৰহ্মাক কয় যে এয়াটো অত্যন্ত কোমল। তেতিয়া ব্ৰহ্মাই মিচিকিয়াই দেৱদূতক কয় যে এয়া বাহিৰৰ পৰা যিমানেই কোমল নহওক কিয়, কিন্তু ভিতৰৰ পৰা সিমানেই কঠিন। তেতিয়া তেওঁ ব্ৰহ্মদেৱক পুনৰ সোধে যে আপোনাৰ এই ৰচনাৰ চিন্তা কৰিব পৰা শক্তি থাকিবনে বাৰু? তেওঁৰ প্ৰশ্নত ব্ৰহ্মাই উত্তৰ দি কয় যে মোৰ এই ৰচনাই কেৱল চিন্তা কৰিব পৰা শক্তিয়েই নহয়, ইয়াৰ বাদেও প্ৰত্যেকটো সমস্যাৰ সমাধানো লগত ৰাখিব। ব্ৰহ্মাৰ কথাত জিজ্ঞাসা পুনৰ বৃদ্ধি পাই দেৱদূতে এইবাৰ স্ত্ৰীৰ প্ৰতিমাৰ গালত স্পৰ্শ কৰি চাইছিল আৰু অনুভৱ কৰিছিল যে তেওঁৰ হাতত পানীৰ দৰে কিবা লাগিছে। তেতিয়া দেৱদূতে ব্ৰহ্মাক সোধে যে এওঁৰ গালত এয়া পানীৰ দৰে কি? ব্ৰহ্মাই ক'লে যে এয়া স্ত্ৰীৰ চকুপানী। এই কথা শুনি দেৱদূতে আগতকৈও আচৰিত হ'ল আৰু পুনৰ ব্ৰহ্মাক সোধে যে স্ত্ৰীক চকুপানী কিয় প্ৰদান কৰিছে? তেতিয়া ব্ৰহ্মাই ক'লে যে যেতিয়া স্ত্ৰীয়ে দুৰ্বল বা অসহায় অনুভৱ কৰিব, তেতিয়া স্ত্ৰীয়ে নিজৰ সকলো দুখ পীড়া নিজৰ চকুপানীৰ সৈতে উলিয়াই দিব, কিন্তু পাছত পূৰ্বৰ দৰে কঠোৰ হৈ পৰিব আৰু এয়া হ'ব স্ত্ৰীৰ নিজৰ দুখ পাহৰি যোৱাৰ প্ৰক্ৰিয়া। এয়া হ'ব স্ত্ৰীৰ প্ৰধান শক্তি। স্ত্ৰীৰ সকলো বিশেষত্ব শুনি দেৱদূতে ব্ৰহ্মাক ক'লে যে হে প্ৰভু, সঁচাকৈয়ে আপুনি যথেষ্ট ভাবি গুণিয়েই দীঘলীয়া সময়লৈ স্ত্ৰীৰ ৰচনা কৰিছে। শেষত দেৱদূতে ব্ৰহ্মাক এইটো ক'লে যে প্ৰভু ঈশ্বৰ, আপোনাৰ এই ৰচনাত নিশ্চয় আৰু কোনো বিশেষত্বৰে অভাৱ নাই। কিন্তু তেতিয়া ব্ৰহ্মাই ক'লে যে এনে নহয়, মোৰ এই ৰচনাৰ এক অভাৱ থাকিব, আৰু সেইটো হৈছে যে স্ত্ৰীয়ে নিজৰ মহত্ব নিজেই পাহৰি যাব যে
তেওঁৰ মহত্ব কিমান। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পালে যে স্ত্ৰী হৈছে ভগৱানৰ এক মহান ৰচনা। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত এটি নতুন ৰোচক ভিডিঅ' লৈ পুনৰ আপোনালোকক লগ পোৱাৰ আশা আৰু প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিল। চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।